ইস রাম রাম। হাই এভৰিৱান, এগেইন ৱেলকাম বেক টু মাই ইউটিউব চেনেল দ্য আছামিজ ব্লগাৰ। আপোনালোকক আকৌবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। ময়ো বৰ্তমানলৈকে ঠিকেই আছোঁ বাৰু। আজি আকৌ ওলালোঁ আৰু লগৰ কেইজন আহি আছে, এই পিছফালে দেখাই পাইছে এইবিলাক আহি আছে। আপোনাৰ আজি ওলাইছোঁ নতুন এটা ঠাইলৈ, আপোনালোকক দেখাওঁ। সেই ঠাইটোত যোৱা নাই আগত, গতিকে মানে পূৰা ট্ৰেণ্ডিঙত আছে মানে সেই ঠাইটো। গতিকে আমিও ভাবিলোঁ আৰু গৈ আহোঁ। তথাপি বতৰটো বেয়া, একদম বতৰৰ কণ্ডিশ্যন বেয়া একদম, মানে কি বুলি ক'ম আৰু, বৰষুণ দি আছে। তথাপি ৰেইনকোট চেইনকোট লোৱা হৈছে। চাওঁ বৰষুণ পাওঁ নে নাপাওঁ। বৰষুণ নাপালে ভাল আৰু। গতিকে ব'লক আৰু আপোনালোকে মোৰ লগতে একেলগে তেলটোৱে ভৰাই লওঁ। কৃষ্ণক চিন্তি হয়নে নাই? তেলৰ দাম কিমান হ'লে? 97 টকা 89 পইচা। চেঞ্চুৰীটো হোৱাৰ লগে লগে আৰু ৰ'ব নোৱাৰি। 110 মান ডাইৰেক্ট এনেই হৈ যাব, এসপ্তাহমানৰ 110 হৈ যাব। বৰষুণ পৰিছে পূৰা, ৰাইডটো কৰি ভালে লাগি আছে। পূৰা ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা। মানে কথাটো হ'ল, আমি গৈও পাওঁ বৰষুণ দি উঠে, মানে এনেকুৱা হৈছে। ৰাস্তা পূৰা তিতি আছে, আমি এতিয়া আহি পাইছোঁ, বৰষুণ পোৱা নাই। সেনেকুৱাকৈ গৈ থাকিলে ভালে আছিল, কথাই নাছিল। ৰেইনকোট নোলালে হ'ল গৈ গ'লে। এইটো চাওক, এইটো কি বস্তু ধৰিব পাৰিছেনে আপোনালোকে? এইটো চাওক। মই প্ৰথম জলকীয়া বুলি ভাবিছিলোঁ, কিন্তু এইটো জলকীয়া নহয়, এইটো মিছা মাছ। এতিয়া বজাৰত পাই লৈ যাম, 10 টকা লয় এটা ভাগত। আৰু এইটো কি হয়? এইটো সেই হেৰিটো ন, এই কি আছিলে? নহয় হা হা, এইটো মদ বনোৱা, তাকেতো। অঁ, মেৰা নে কি? মেৰা হয়নে? মেৰা বুলি কয়। অঁ, এইটো মেৰা। এইটো মানে মোৰ মুখৰ পৰা বেয়া ভাষা ল'ব খুজিছিল। কেৱল খোৱা আৰু ইয়াৰ ওজন হৈছে 87। ফেচবুকত এই ফটো পূৰা এডিট মাৰি মানে এনেকুৱা দেখায় যে মোৰ একোৱেই নাই, মানে মই একদম ক্ষীণ মিন আৰু, হয়নে নাই? ফটো উঠাৰ সময়ত মানে ইয়াৰ মানে উশাহটো মানে বেছিকৈ সোমাই দিয়ে। এইবিলাক চব মানে কি বুলি ক'ম, আমাৰ দৰঙীয়াত ঠাউৰীয়া, কেৱল খাবা জানে ইহঁতে। এইবিলাক কি খাইছা ভাই? এইটো চাওমিনত অলপ কণীটো ভাঙি দিব দিছোঁ, এইটো এগ চাওমিন হৈ গৈছে। অঁ, বঢ়িয়া। খলাবমা ৰাস্তা। আমাৰ জীৱনটো এনেকুৱাই, কেতিয়াবা যদি ভাল, কেতিয়াবা বেয়া হয়। গতিকে তেনেকৈয়ে চলিব লাগিব, তেনেকৈয়ে জীৱনৰ গাড়ীখন লৈ যাব লাগিব আৰু। গতিকে সেইটোৱে কথা। আহোঁতে ভাল ৰাস্তাতে আহিলোঁ, এতিয়া আকৌ মানে অলপ আপোনাৰ খলাবমা ৰাস্তা পালোঁ। আমাৰ জীৱনটোও ঠিক একেই নিচিনা আৰু, খলাবমা থাকে। কিন্তু হাৰি যাব নালাগে মানুহ কেতিয়াও, তেনেকৈয়ে মানে জীৱনটোৰ লগত যুঁজ কৰিব লাগে। ইস ৰাম ৰাম, ৰাস্তা চাওকচোন। আগত আৰু শ্লিপাৰী আছে দেই। পালিয়ে এই ওচৰতে গাড়ী। ফাইনেলি পালোঁ আহি গ্ৰীণলেণ্ড ইকো কেম্প। ভাগৰে যুগৰে
আপোনালোকে চাই লওক, ইয়াতে আপোনালোকে কোনো ধৰণৰ বটল বা লেতেৰা কৰিব নোৱাৰিব, ইয়াতে ফাইন দিব লাগিব, কাৰণ এইটো যিহেতু এটা মানে পৰ্যটনৰ স্থলী, সেইটো মানে চাফা কৰি ৰখাৰ দায়িত্বটো আমাৰে হয়। গতিকে আপোনালোকে ইয়াতে আহিলে মানে যাতে এক্সট্ৰাকৈ কেৰি বেগ এটা লৈ আহে, য'ত নেকি আপোনালোকে ইউজ কৰা প্লাষ্টিকবিলাক আকৌ ভৰাই লৈ আহিব পাৰে আৰু ডাষ্টবিনত পেলাই দিব পাৰে। ক'ত আছোঁ? গ্ৰীণলেণ্ড মানে গ্ৰীণলেণ্ডেই আৰু আমাৰ অসমতো মানে গ্ৰীণলেণ্ড আছে। এই আপোনালোকে চাওক না, কেনেকুৱা এটা ধুনীয়া মানে পৰিৱেশ, পিছফালে পাহাৰ, আগত ঘাঁহ, কেৱল চাৰিওফালে কি সেউজীয়া সেউজীয়া সেউজীয়া। এই আমাৰ ফটোগ্ৰাফাৰবিলাক ফটো তুলি আছে, এইটো আমাৰ প্ৰ' লেভেলৰ ফটোগ্ৰাফাৰ ক'ত গ'ল? তই নেকি? নহয়, তই নাছিলি। ক'ত নিপ ক'ত? এইটো আমাৰ প্ৰ' লেভেলৰ ফটোগ্ৰাফাৰ। মই কামত ব্যস্ত আছোঁ। চাওক কেৱল সেউজীয়া। এতিয়া নদীৰ একদম পুৰা মাজত আহিছোঁ। কেনেকুৱা অনুভৱ? একদম বঢ়িয়া, ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা। এইটো চাগে শুক্লাই নদী দেই, শুক্লাই হ'ব, শুক্লাই যেন পাইছোঁ নদীৰ কালাৰ। সেইদিনা আমি জংঘলৰ মাজত গান গাইছিলোঁ, আজি আমি গাম পানীৰ মাজত। মানে পানীৰ একদম মানে পুৰা ধৰি ধৰি আহিব লগা হৈছে। আমাৰ এয়া 4খন মৰি কৰি লৈছোঁ, 4খন মৰি, 2খন মৰিতে কাম নকৰে। এতিয়া আমি গ্ৰাছলেণ্ডৰ পৰা ওলাই দিছোঁ ঘৰ অভিমুখে, গতিকে দেৰিও হৈছে, সোনকালে ঘৰ গৈ পাব লাগিব, বতৰো বৰ ভাল এটা নহয়, গতিকে ওলাই দিছোঁ আৰু। গতিকে আজিৰ ব্লগটোৰ জৰিয়তে আপোনালোকক বাক্সা জিলাত অৱস্থিত গ্ৰাছলেণ্ডৰ যি সৌন্দৰ্য তাৰ বিষয়ে আপোনালোকক দেখুৱালোঁ, জনালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ওচৰত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।